আপনি কিনো এইটো কথা সিরিয়াস কথা বুলি কয় এই ফেল লওয়া কিন্তু গ্রেস মার্কস দি কিনে পাস করে দিবে নৰিবে মই মানে এনেকুৱা বন্ধু কেইজনৰ কথা কম যেনে ধৰক আপোনালোকৰ ইয়াত মই শুনি আছো বা চাৰৰ পৰা অলপমান মই সহায় লৈছো যে বসন্ত য'ত ৰাজেনো তোৰ আৰু ধীৰাজ য'ত ৰাজু তোৰ ধৰি লওক ধৰক তিনিজন লগ হৈছে বহুত দিনৰ পিছত যেনে আজি আমাৰ বন্ধুৰ মাজত কি হয় অলপমান কথা ওপৰত কোৱাৰ এটা সেই থাকে যে ইয়াতকে মই অলপ ওপৰত যাওঁ আহি যায় আৰু জোচতা আহি যায় তো বসন্তই কৈছি ঐ ভাই সিদিনা বহুত দিনৰ মূৰত আমাৰ চলিহঁতে খেলাই আহিছিলে ফুটবল মই ফুটবলটো ওপৰ ফালে মাৰি দিলো মাৰি দিওঁতে ফুটবলটো ঘূৰি আহোঁতে বহুত টাইম লাগি গৈছে প্ৰায় 5 মিনিট মান লাগছে এবার রাজনী আর এনে থাকবো না কি কইছি তই বড় কথা যা কিনা মাঘৰ বিহুত খেলা পাতিছিলে আমাৰ তাৰে বুঢ়া মুখাৰ খেলা পাতান্তে মই ফুটবলটো বলো একবাৰ চাওঁ ৰ চাই মই আকচুত মাৰি দিলো মাৰি দিওঁতে বলটো এনে খেলাই নহ'ল গাঁৱৰ আটাই ফুটবল বলটো মানে ঘূৰি আহোঁতে গধূলি হৈ গৈছে ৰাতিপুৱা 7টা বজাতে মাৰিছো গধূলিও ঘূৰি আহি গৈছে এইবাৰ আৰু ধীৰাজে এনে থাকবো না ই কৈছি তহঁতৰ বহুত হ'ল মতটো মন যে সিদিনে মই এনে মানে খেলা চেলা নাছিলে আমাৰ নাচিয়াটো বলছো হোৱাৰ পৰা হয় মাৰি আছে ভৰিত জোৰেই নাই আজিকালি ভেকচিন দিয়া চলি মই বোলো খেলা কেনেকৈ খেলো মই দেখুৱাম তাক মই অলপমান আমি মুকল চোতালৰ পৰা বাহিৰত লৈ গ'লোঁ লৈ যাই মই বলটো মাৰি দিলোঁ ৰাতিপুৱা ৰাতিপুৱাই আৰু মাৰি দিলোঁ বলটো ঘূৰি নাহিল নেক্সট দিনা ৰাতিপুৱা ঘূৰি আহিছিল লগত এখন কাগজ লাগি আছিল বোলে এহেঁতেও সুধিছি বসন্ত আৰু ৰাজনী সুধিছি কাগজখনত কি লেখা আছিলে বোলে কাগজখনত লেখা আছিল নেক্সট টাইম যদি তহঁতে বল চন্দ্ৰক লাগি পঠাও ঘূৰাই নেদাও কিন্তু ডক্টৰক দেখাব আহিল যিজন পেচেণ্ট তেওঁ মানে শিক্ষকতা কাম কৰে দেখাল ৰিপৰ্ট দেখাল তো তেওঁৰ ৰিপৰ্টত মানে কিডনীৰ অলপমান সমস্যা আহিছে আহিলে ডক্টৰে কৈছে যে আপুনি হেৰি কৰক ছাৰ আপুনি অলপ বুকখন ডাঠ কৰি লওক লগত কোনো নাই মই যিটো কথা ক'ব যাম আপোনাৰ হয়তো অলপমান বেছি বেয়া লাগিব পাৰে আপুনি মানুহজন অলপ চিৰিয়াছ হৈ লওক কৈছে নাই একো নাই কওক কৈছে আপোনাৰ কিডনী এটা ফেইল হৈছে আপুনি এটা কিডনী দি চলিব লাগিব তাৰপিছত শিক্ষকজনে কৈছে আপুনি কিনো এইটো কথা চিৰিয়াছ কথা বুলি কয় এই ফেইল হোৱা কিডনীটো গ্ৰেছ মাৰ্কছ দি কিনে পাছ কৰি দিব নৰিবে এতিয়া আৰু এটা কওঁ মই মানে গাঁৱৰ মানুহ এজন ছোৱালীৰ বিয়া বজাৰ কৰিবৰ কাৰণে আহিল আপোনাৰ গাঁৱৰ এই ভোজপাত পাতকেইটা সেইবিলাক বজাৰ কৰিব আহিল তো তেওঁ বজাৰ কৰিব আহোঁতে বজাৰ কৰিল দোকানীজনে ক'লে যে হেৰি কৰক অলপ বেছিকৈ লৈ যাওক বিয়াৰ দিনা আৰু ক'ত বজাৰ কৰিব কিবা যদি বস্তু বেছি হয় আপুনি স্লিপখন লৈ আহিব বস্তুখিনি লৈ আহিব মই পইচাটো আপোনাক ৰিটাৰ্ণ দিম এই মানুহটো ভাবছি টাউনৰ মানুহ বিশ্বাস কৰাও টান যা নহওক লৈ যাওঁ যা বিয়াৰ দিনা আৰু কোন দৌৰাদৌৰিকৈ আহিব ইমান দূৰ গাঁৱৰ পৰাই তো মানুহটোৱে চাই চিটি চিনকি দি যাওঁ দেখিল যে এটা সাৰ গৰু কলুৱা সাৰ গৰু দোকানখন আগত সোমাই আছে এইটোৱেই চিন বিয়া চিয়া গেল অলপ বস্তু লৈছিল বস্তু চিলিপি লৈ আহিল আহিতো সেই জেগাখিনিত গৰুটো বিচৰি আছে গৰুটো বিচৰি নাপায় লাষ্ট গৰুটো পালা এখন চাওঁ দোকানৰ আগত তো গেছি যাই কিনে দোকানীক কৈছি আপোনালোক কি মানুহে আমি গাঁৱৰ মানুহে ভাল সহজ সৰল আপোনালোক টাউনৰ মানুহবিলাক বিৰাট জটিল আপুনি কি কথা ক'ব দিছে মোক চিনি নাপাওঁ জানি নাপাওঁ কৈছি নহয় আপুনি সাধাৰণে পাত গিলাচ কিনি ফিৰি ৰাখিব লাগিব কাৰণে দোকানখনে চেঞ্জ কৰি দিলে আপোনাৰ প্লাষ্টিকৰ গ্লাছ প্লেট বিক্ৰী কৰা দোকান আছিল চেঞ্জ কৰি চাহৰ দোকান বনাই দিলে ধন্যবাদ